সমাগত অসমীয়া ৰাইজৰ চিৰপ্ৰত্যক্ষিত ভোগৰ উৎসৱ ভোগালীক আঁতৰৰ প্ৰস্তুতি উঠিছে এতিয়া তুংগত। ভেলাঘৰ নিৰ্মাণ পিঠাপান বনোৱাৰ লগতে একে সময়তে ব্যস্ততা উঠিছে ধান বনা মিলসমূহত। নগাঁও জিলাৰ পুৰণিগুদামৰ পাৰঘাট অঞ্চলৰ অন্যতম এটা ধান বনা মিলত ভিৰ কৰিছে ওচৰ পাজৰে থকা কেইবাখনো গাঁৱৰ কৃষক ৰাইজে। ভোগালী বিহুৰ বাবে পিঠাপান বনোৱাৰ উপৰিও উৰুকাৰ নিশা লগে ভাগে খোৱাৰ বাবেও নতুন ধানকেইটা মিলটোত বনাই নিয়াৰ ব্যৱস্থা কৰিছে গঞা ৰাইজে। এই উদ্দেশ্যে পাৰঘাটা ধান বনা মিলটোত কাহিলি পুৱাৰে পৰা নিশা পৰ্যন্ত ঠেলাই ঠেলাই মুনে মুনে ন ধান লৈ থপেলিয়াই আহিছে অঞ্চলটোৰ বিভিন্নজন। ইয়াত আপোনাৰ 7-8খনমান গাঁৱৰ মানুহ আহে। হয়, খুব ভিৰ বাঢ়িছে বিহু উপলক্ষে। ইয়াত আপোনাৰ ধৰক ধান বনোৱাবলৈ আহিছে, আপোনাৰ বৰা ধান, জাহিঙা, আপোনাৰ কোমল ধান বনোৱাবলৈ আহিছে আৰু আপোনাৰ উখোৱা ধান। পিঠা পনাও বনাব, নৰো খাব। মানে ভেলাঘৰ খায়, স্থানীয় লোকে গোটেই গাঁৱৰ মানুহখিনিয়ে গোট খায়। তাৰপিছত আৰু ধৰক জা জলপানৰ কাৰণে আপোনাৰ উখোৱা ধানৰ প্ৰয়োজন হয়, তাৰপিছত বৰা ধানৰ প্ৰয়োজন হয়। মই জহা আনিছোঁ, বৰা আনিছোঁ, আপোনাৰ জাহিঙা ধান আনিছোঁ। মই 10-12 মোনমান ধান আনিছোঁ। বিহু আমাৰ ঘৰত ভালকৈ পতা হয়। পিঠা পনা বনাম। আপোনাৰ ধৰক আমি বিহু দিনাখন গা পা ধুই পেলাই আমি জা জলপান খাওঁ দৈ গাখীৰ দি। তাৰপিছত হয়, আমি ভেলাঘৰতে খাই দিওঁ উৰুকাৰ দিনাখন। হয়, তাতে ধান বনাইছোঁ, আপোনাৰ জহা ধান বনোৱাইছোঁ। তাৰ কাৰণে আপোনাৰ এই আজি এসপ্তাহ ধৰি আপোনাৰ ভিৰ চলিয়ে আছে। এইটো ধান বনোৱা মিল অঞ্চলটো মানে বৰপানীগাঁও পৰে। বৰপানীগাঁও বৃহত্তৰ বৰপানীগাঁও এইটো অঞ্চলটো। কথা হ'ল কিমানমান ভিৰ হৈছে ইয়াত? ভিৰ আপোনাৰ হৈ আছে ননিষ্ট আপোনাৰ 50-60 মোন ডেইলি ধান আহি আছে। কোন কোন গাঁৱৰ পৰা আহে? আপোনাৰ পহুকটা, আহুচুক, ৰংদাই চুক, কলিতা চুক, কেওঁটৰ চুক, তাৰপিছতে মিকিৰহাট, ভীমগাঁও, বৰুৱা চুক। কেইবাখনো গাঁৱৰ পৰা আহে? 7খনমান গাঁৱৰ পৰা আহে। কি কি ধান খুন্দা হৈছে এতিয়া? এতিয়া আপোনাৰ ভাতৰ ধান আৰু লগতে আপোনাৰ জহা, জাহিঙা, বৰা, উখোৱা। কেইটামান বজাৰ পৰা আপুনি কাম আৰম্ভ কৰে? মোৰ আপোনাৰ 7টা-6:30 বাজে ৰাতিপুৱা। কিহৰ কাৰণে ভিৰ বাঢ়িছে? এইটো বিহু, মাঘৰ বিহু, ৰাইজৰ ভোগালী বিহু। ন খাবৰ কাৰণে নে পিঠা পনা বনাব? পিঠা পনা আছে, নৌ খোৱা আছে। আপুনি এই মিলটোৰ স্বত্বাধিকাৰী তাৰমানে? হয়। কিমান দিন ধৰি জড়িত এইটো বিক্ৰীৰ লগত? মোৰ আপোনাৰ 12 বছৰ হ'ল। এনেই মিলটো আপোনাৰ 54 বছৰে হ'ল, মোৰো 12 বছৰ হ'ল। এই কথা হ'ল কেনেকুৱা ধৰণৰ নিৰিখটো আপোনাৰ বৰ্তমান এনেই 30 টকা বনাই আছোঁ প্ৰতি মোনত, কেজি 75 পইচা। কিন্তু এতিয়া মানে আপোনাৰ আৰু জানুৱাৰী বিহু পিছৰ পৰা আপোনাৰ 40 টকা হ'ব মোন। আপোনালোক সন্তুষ্ট নে পৰিয়াল পোহপাল দিয়াত? সন্তুষ্ট নহয়, তথাপিতো উপায় নাই, ৰাইজকো অকণমান মন ভাল লগাব লাগিবই। তথাপিতো ভোগৰ উৎসৱ ভোগালীক কেন্দ্ৰ কৰি আপোনালোকৰ মাজতো উৎসাহ উদ্দীপনা আহিছে। হয়। কি ক'ব আৰু কিমানমান আপোনালোকৰ ইয়াত ভিৰ হ'ব? কিমানমান ধান এই মাহত আৰু প্ৰায় 300 মোনমান আহিবলগীয়া আছে 10 তাৰিখলৈকে।